Hello guys, welcome back to my YouTube channel. So আজি হল কাতি বিহু আমাৰ কাতি বিহু ইয়াত কি কৰে আপোনাক দেখাই আছো আৰু ৰাতিপুৱা উঠি কিনে মই কলপুলিডাল ৰুলো মানে কাতি বিহু বুলি আমাৰ ইয়াত গছৰ পুলি ৰুৱে সেইকাৰণে আমাৰ গছৰ পুলি মানে কি আছে কলপুলিডাল পালো সেইকাৰণে কলপুলিডাল ৰুলো তো এতিয়া তুলসী পুলি আনিব লাগিব আৰু কিবা কিবি আনিব লাগিব সো সকলো যাই থাকো এতিয়া ভিডিওটো চাই থাকো তো গাইস এতিয়া মই সকলো যাই আছো সব পামে বেছি দিন নাই সো সকলো যাই থাকো ব্লগ তো গাইস ইয়াক কল লৈ আছো এতিয়া কল ললো তো গাইছ ইয়াত মই কুঁহিয়া ললো কল ললো ললো লৈ কিনে এতিয়া ঘৰত যাই আছো ঘৰ পামেই আৰু তো ভিডিঅ'টো চাই থাকক মানে তুলসী গছ চাব লাগিব ক'ত আছে দেখা নাই পানী লৈ গ'লো তুলসী গছ বিচাৰিব লাগিব ঘৰত যাই তো চাই থাকক বলক ঘৰ পালোঁ আৰু মই চাই থাকক তো গাইছ এতিয়া চাওক আকাশে ঠগি ভাঙিলেই আমাৰ ইয়াত চাওক আৰু ক'ত যাবি হা ফুৰিছা হা চুৰ কৰিছে নেকি তই খাৱা নাই মুখে চাইছে গম পাই তই আকৌ দাউৰিলা গাইছ যা লাগে যা ইমানো ভাল নাগা তই তো গাইছ এতিয়া টাইম 6টা বাজি গ'ল আমাৰ ইয়াত ঠগি দি আছে মই বৰ্তমান হোৱা নাই ঠগি দি আছে বৰ্তমান চ' অলপ পিছত মানুহবোৰ আহিব মানুহবোৰ আহি কিনে ঠগি ভাঙিব ময়ো যাম সৰু সৰু ল'ৰা ছোৱালীবোৰ আহি কিনে ইয়াত ঠগি ভাঙি খাই গ'লে দেখালোঁ আপোনালোকৰ আগত ভিডিঅ'টো চাই থাকক গাইছ মানে দিনত বেছি ভিডিঅ' বনোৱা নহ'ল সেইকাৰণে ৰাতিয়ে বনাই দিওঁ ভিডিঅ'টো চ' ভিডিঅ'টো চাই থাকক তো গাইছ এতিয়া মা যাই আছে পিছফালে ঠগি দিব এয়া চাওঁ মই ব'ল এয়া চাকিৰ লগত চাকি বন্তি লগাই যাই আছোঁ এতিয়া মা আৰু মই পিছফালে পানী লৈ যাই আছোঁ ক'ত ইয়াতে দে তো ইয়াতে মাই দিব ঠগিখন তো ভিডিঅ'টো চাই থাকক গাইছ কি হয় কি নহয় দেখাম আমাৰ ইয়াত কেনেকৈ কাতি বিহু পালন কৰা হয় দেখাম আপোনালোকক আনিছোঁ পিছফালে বস্তিতে আহিছোঁ ক'ত ইয়াত পানী চানী চিটাই ল'লোঁ লৈ কিনে ইয়াত ঠগি দিব মই চাই থাকক ভিডিঅ'টো কাতি বিহুৰ পৰম্পৰা গাইছ আপোনালোকে কেনেকৈ পালন কৰে কমেণ্ট বক্সত ক'ব আমি সৰুতে বহুত ঠগি খাইছিলোঁ দেখাইছিলোঁ যে ল'ৰাকেইটা আহি কিনে ঠগি খাইছিল এনেকৈও ময়ো আহিছিলোঁ কৌশিকেও আহিছিল কৌশিক আছে বাৰু আমাৰ ইয়াত বহি দেখাম আপোনালোকক এতিয়া যাই থাকোঁ বলক থৰ গাইছ এতিয়া যাই থাকোঁ বলক চ' গাইছ সিহঁতৰো দিছে পদৰ কাৰ্ড দিছে আমাৰ মানে পদৰ কাৰ্ড নাপালোঁ সেইটো কি হ'ব হা আমি টুইচাইড ব্লগাৰত ভিডিঅ' শ্বুট কৰি আছোঁ আৰু চ' তাৰ চেনেলটো চাব টুইচাইড ব্লগাৰ চিকুৰ এটা চেনেল আছে গাইছ চিকুৰ ব্লগ বুলি ডিসক্রিপশনত থাকবো বিগিটা কি থাকিব চ্যানেলটো হা চ্যানেলটো ডিসক্ৰিপশ্যন কেনেকৈ থাকিব লিংকটো তাকে কওঁ তো গাইছ ইয়াত যাৱাৰ ভিডিঅ'ত মানে ভিউজ আনে তাৰ কাৰণে ভিডিঅ' দিব বেয়া লাগি আছে বোলে সেইকাৰণে ভিডিঅ' কৰোঁ নে নকৰোঁ তাকে ভাবি আছে সি কৌশিক যাৰ ভিডিঅ'ত বোলে এটামান ভিউজ আছে হা ভিডিঅ' দিবি না তাৰ চাওঁ কি কৰোঁ ভিডিঅ' দিব লাগিব এতিয়া ভিউজ তার বেয়া লাগছে বলে একমাহ মূৰত এটা ভিডিঅ' দিলে গাইছ ক'ত ভিউজ আহিব চ' আমাৰ সেইফালৰ পৰা এনেই ফুৰি আহোঁ কি পাৰোঁ কি নহ'লে আপোনালোকক দেখাম মই বসে গাইছে কল চাই থাকিব গুড বাই আমি অতলত ভিডিও বনাইছো ভিডিঅ' বনাইছে তই ভিডিও বনাইছে সিনেমেটিক তো সব ঠিকে কৈছা জীব আমি জীব কি দিছে তই জীৱ হৈছে বুলি গাইছ কল
আর এটা আমার বকরা গাইস, এটা আমার গাইস বকরা বকরা থাকে তো আমার থাকলে আমার আগে আমি কেমন বুদ্ধি মাই তো গাইছ এতিয়া আগলৈ যাই থাকোঁ এবাৰ আপোনালোকে চাই থাকক ভিডিঅ'টো সেইহ'লে চাব আৰু আজি হাই গাইস আমি এটা জুমা আনলো এক ওয়েল এই দিলো আমি গাইছ পথাৰৰ পিনে যাই আছোঁ এতিয়া আমি দুয়ো টিকু এটা আহিছে টিকুত গ'ল বহুত সেইকাৰণে খেদছোঁ এবাৰ পথাৰৰ ফালে যায় এবাৰ মানে পথাৰটোত দিয়ে চাকি বন্তি দিয়ে আপোনালোকক দেখাই আছোঁ পথাৰত যাই কিনে চ' আমাৰ পথাৰত যোৱা ৰাস্তা কিবা কৰিছে পথাৰত চাকি বন্তি দিছে নাই বা যাই থাকোঁ বলক মানে ইয়াৰ যোৱা ভিডিঅ'টোত বহুত ভিউজ কমি গৈছে ইয়াৰ ভিডিঅ'টো চাব গাইছ মই ভিডিঅ'ৰ তলত লিংকটো দিম মানুহকে দিবে মানুহটোকে ইমান এটিটিউডকে আছে আজি সেইকাৰণেতো ভিউজ নাপা গম পা মাহত এক মাহত এটা ভিডিঅ' নেদায় 35 দিনৰ মূৰত এটা ভিডিঅ' দিছে যোৱা ভিডিঅ'টো তো তাৰ ভিউজ নাই ভিউজ আহিব নেকি এনেকৈ গাইছ এতিয়া পথাৰৰ পৰা লৈ কিনে কিন্তু আপোনালোক দেখা নাপাব অলপ অলপ দেখিছে চাগে মাজে মাজে চাকি দিছে এখন আমাৰ পুবৰ পথাৰ হয় আপোনালোক ভিডিঅ'ত দেখাই থাকোঁ বেছিভাগ হা ৰাতি নাযাবা আমি আৰু বেছি আগলৈ নাযাওঁ ইয়াৰ পৰা ফিৰো ঘৰলৈ যাওঁ চ' মানে থকি ভাঙিব যাব লাগিব এতিয়া মানে ফোন কৰিছিল ঘৰলৈ যাই থাকোঁ চ' গাইছ এতিয়া ঘৰলৈ যাই আছোঁ এনেই পথাৰৰ পিনে একবাৰ আহিছিলোঁ কৈছে কাৰণে মই যাই আছোঁ সকলোৰে ঘৰে ঘৰে চাকি বন্তি জ্বলাই দিছে এতিয়া ঘৰলৈ যাই থাকোঁ ঘৰত যাই লগ পাই আছোঁ চ' গাইছ ইয়াৰ ৰাস্তাটো চাই এবাৰ কোনো এটা মানুহ নাই মানে মানুহবোৰে গৈছে ঠগি ভাঙিব আমাৰ মানুহ অহা নাই এতিয়া ৰখি আছোঁ মানে চ' ভিডিঅ'টো চাই থাকক গাইছ কি হয় কি নহয় আপোনাক দেখাম মায়ে চাকিত তেল দিব আহিছে ক'ত যা তই চ' গাইছ ভিডিঅ'টো চাই থাকক চ' গাইছ আমাৰ ঠগি চগি ভাঙা হ'ল আমাৰ ঘৰতো চব ঠগিবোৰ ভাঙি লৈ গ'ল ময়ো ল'লোঁ চ' আৰু একঘৰ মানুহ আছে সিহঁতৰ তাত যাই আছোঁ চ' তাৰ পৰা আহি কিনে ভিডিঅ'টো এণ্ড কৰি আছোঁ কেনেকুৱা লাগিছে ক'ব কমেণ্ট বক্সত চ' এতিয়া যাই থাকোঁ চ' গাইছ আমি ঠগি ভাঙা হৈ গ'ল আমাৰ চব গোটেই ঘৰ মানুহত চ' এতিয়া ঘৰত যাই আছোঁ আজি ভিডিঅ'খিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা এতিয়ালৈ বাই বাই